পাঠ কৰিবলৈ লৈছোঁ বন্ধু জনাৰ্দন গোস্বামীৰ কবিতা। নিৰ্মিতি থাকিলেও কবিতাৰ জন্ম নহয় কাৰো নিৰ্দেশনাত। কোনো পণ্ডিতৰ স্থিৰ সংজ্ঞাৰ বাবে বাট চাই নাথাকে কবিতাই। জীৱন যদি হ'ব পাৰে এক জীয়াই থকাৰ নিচা, সেই নিচাতেই জাগি উঠিব পাৰে সঞ্জীৱনী শব্দৰ জৈৱিক সমদল। কবিতাৰ কোনো দিন ৰাতি নাই। সকলো ছবিৰ ৰস শুহি লৈ কবিতাৰ তৰংগই ভ্ৰক্ষেপ নকৰে কাকো, পিছে কপনি তোলে কোমল হৃদয়ত। কেৱল কবিতাৰ বাবে কবিতা জীয়াই নাথাকে, জীয়াই থাকে জীৱনৰ বাবে। সেয়েহে মোৰ কবিতাই স্পৰ্শ নকৰে কোনো আদৰ্শ, দেশ, ধৰ্ম বা জাতিৰ সীমাক। জীৱনৰ অসীম মাত্ৰাক চুই চাব খোজা কবিতাৰ সৰ্বসত্তাত বৈ থাকে সৰ্বকালৰ অমৃত। কবিতা মোৰ বুকুত এজাক উভতি নহা পক্ষীৰ গুণগুণনি।